नमस्कार बंधु बान्धवीসকল মই মায়া স্বাগতম জনাইছো আপোনালোকক মায়াৰ আসামিজ কিচেনলৈ তো বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ কাৰণে আকৌ এটা নতুন গাহৰি মাংসৰ ৰেচিপি লৈ আহিছো তো বলক ভিডিঅটো মই আৰম্ভ কৰো আপোনালোকো লগতে থাকিব এয়া মই এটা কেৰাহী লৈছো কেৰাহীটো মই গৰম কৰি লৈছো আৰু ইয়াত 1 টেবুল চামুচ সৰিয়হৰ তেল দি লৈছো আৰু দিছো লং ইলাচি আৰু দালচিনি টুকুৰা দি দিছো পিয়াজ মই ইয়াত মিডিয়াম সাইজৰ দুটা পিয়াজ কাটি দি দিছো এখিনি এতিয়া মই ভালদৰে ভাজি লম এখিনি ভাজি হৈ গৈছে এতিয়া মই আদা নহৰু খুন্দি প্লাই দি দিছো আৰু গুটেখিনি এতিয়া গন্ধটো নুজুৱালৈকে মই ভাজি থাকিম কাৰণ কেঁচা গন্ধটো থাকিলে খাবলৈ ভাল নালাগে শুকান জলকীয়া দুটা দি দিছো আকৌ এখিনিও ভাজি লৈছো ভালদৰে এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি লৈছো এতিয়া মই ইয়াত শুকান গুড়া মছলাখিনি দি যাম আপোনালোকে চাই থাকিব এচামুচ মই হালধি গুড়া দিছো এচামুচ ধনিয়া গুড়া এচামুচ জিৰা গুড়া আৰু এচামুচ দি দিছো কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু এয়া দেখিছেনে সৰু সৰু পিয়াজ থাকে যে হে পিয়াজ মই বাকলি গুচাই দি দিছো আৰু এনেদৰে দিলে খাবলৈ খুবেই সোৱাদ লাগে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব মোৰ বিশ্বাস আপোনালোকৰ খুবেই ভাল লাগিব এই গুটেখিনি মই এতিয়া ভালদৰে ভাজি লম আৰু এতিয়া মই ইয়াত দি দিছো দুটা আলুকিটা মই এনেকে চাৰি টুকুৰা কৰি প্লাই দি দিছো আজিলৈকে মই যিমান গাহৰি মাংসৰ ৰেচিপি বনাইছো এটাটো আলু দিয়া নাই তো আপোনালোকে অনুৰোধ কৰিছিলে যে গাহৰি মাংসত আলু দি বনাই দেখুৱাবচোন হে মই আপোনালোকৰ কাৰণে আজি আলু দি বনোৱা গাহৰি মাংস লৈ আহিছো আৰু মাংসখিনি দি ললো দি প্লাই এতিয়া ভালদৰে লৰাই মই ভাজি থাকিম তো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকলৈ মোৰ এটা অনুৰোধ থাকিল যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ যিকোনো নতুন ভিডিঅ আহিলে আপোনালোকে নটিফিকেশনটো প্ৰথমতে পাই যায় লাইক কমেন্ট আৰু শেয়াৰ নিশ্চয় কৰিব আৰু এতিয়া মই ঢাকন দি দিছো ঢাকন দি মই 5 মিনিট মাংসখিনি ভাজি ললো আৰু 5 মিনিটৰ পিছত ঢাকনখন অতৰাৰ পিছত দেখা পোৱা গৈছে যে তেলখিনি বিৰিঙি ওলাই আহিছে আৰু মাংসখিনি খুব ধুনিয়াকে কোমলিও গৈছে আৰু এতিয়া আকৌ ঢাকন দি মই মাংসখিনি আৰু 5 মিনিট ৰান্ধি লম তেতিয়া মাংসখিনিৰ পৰা বহুতখিনি পানী ওলাই আহিব আৰু এয়া আপোনালোকে দেখা পাইছে 5 মিনিটৰ পিছত মই যেতিয়া ঢাকন অতৰাইছো মাংসখিনিৰ পৰা পানী ওলাই আহিছে আৰু এই পানীখিনি পিয়াজ আৰু আলুৰ পৰা ওলাইছে আৰু এই গোটা গোটা পিয়াজখিনি দি দিছো যে সেইখিনিও বহুত ধুনিয়াকে কোমল হৈ গৈছে মই এতিয়া এইখিনি ভালদৰে ভাজি লম এনেকৈ 3-4 মিনিট মান ভাজি লম মই এতিয়া গেছৰ ফ্লেমটো হাইয়ে ৰাখিছো আৰু এয়া চাওক মই নহৰু দি দিছো দুটা আমি সাধাৰণতে ছাগলী মাংস বা মুৰ্গী মাংসত এনেকৈ নহৰু দি খাওঁ কিন্তু আজি মই গাহৰি মাংসত এনেকৈ দিছো আৰু খাবলৈ খুবেই সোৱাদ লগা হৈছিল আপোনালোকে এবাৰ দি চাব এনেকৈ গাহৰি মাংসত নহৰু খুব ভাল লাগে আৰু এতিয়া মই পানী দি দিম কাৰণ ভাজিখিনি মোৰ হৈ গৈছে ধুনিয়াকে ভাজা হৈ গৈছে এতিয়া মই পানী দিছো আৰু এতিয়া পানী দি আৰু উতল অহালৈকে মই অলপ টাইম ৰৈ দিম ধুনিয়াকে উতল অহাৰ পিছত মই ঢাকন লগাই আকৌ মাংসখিনি ৰান্ধি লম আপোনালোকে পানী কিমানখিনি লাগে আপোনালোকে নিজৰ জোখমতে দি ল'ব আৰু এইখিনি বেছি জোল নবনাও হেয়া ধুনিয়াকে উতল আহিছে এবাৰ লৰাই ললো আৰু এতিয়া মই এইখিনি এনেকৈ এবাৰ লৰাই প্লাই ধুনিয়াকে ঢাকন দি দিম এয়া মই ঢাকন দিছো আৰু ঢাকন দি মই মাংসখিনি 30 মিনিট পিছতহে ঢাকন অতৰাম আৰু এয়া চাওক 30 মিনিটৰ পিছত মই যেতিয়া ঢাকনখন অতৰাবলৈ আহিছিলো মাংসখিনি খুব ধুনিয়াকে বইল হৈ গৈছে আৰু পানীখিনিও দেখিছেনে হুহি আহিছে আৰু আলু পিয়াজ মাংস গুটেখিনি খুব ধুনিয়াকে বইল হৈ গৈছে আৰু কালাৰটো খুব ধুনিয়া লাগিছে এনেকৈ এতিয়া মই মিডিয়াম ফ্লেমত মাংসখিনি অলপ উতলাই থাকিম যাতে মাংসখিনি ধুনিয়াকে গ্ৰেভিটো ঠিক হৈ যায় আৰু এতিয়া ঢাকন দি মই 5 মিনিট আকৌ মাংসখিনি মিডিয়াম ফ্লেমত উতলাই দিম ঢাকন দি উতলালে কি হয় মাংসখিনিৰ ভিতৰলৈকে মছলা তেল তাৰ পিছত নিমখ ধুনিয়াকে সোমাই যায় আৰু খাবলৈ খুবেই সোৱাদ লগা হয় আৰু এয়া চাওক হৈ গৈছে কমপ্লিট এতিয়া মই এচামুচ গৰম মছলা দি দিছো গৰম মছলা দি মই আকৌ এবাৰ লৰাই দিছো গৰম মছলা দিয়াৰ পিছত মাংসখিনিৰ কালাৰটো খুব ধুনিয়া হৈ যায় আৰু যেটো ফ্লেভাৰ থাকে হেতু বৰ ধুনিয়াকে ওলাই আহে এতিয়া মোৰ মাংসখিনি বনাই হৈ গৈছে কিয়নো আৰু অলপ টাইম যদি মই মাংসখিনি উতলাই দিও তেনেহলে একেবাৰে ডাঠ হৈ যাব হে মই গেছৰ ফ্লেমটো অফ কৰি দিছো কিয়নো ইয়াতে আলু দিয়া আছে আৰু আলু দিলে মাংসৰ জুল বা মাছৰ জুল যিয়ে হওক আলুৱে হুহি লয় আৰু এয়া মই আপোনালোকক প্লেটিং কৰি দেখাইছো
তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই। জয় আই অসম।